নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। জ্ঞান হৈছে এটা অমূল্য সম্পদ। জীৱন শেষ হৈ যায় কিন্তু জ্ঞান শেষ নহয়। চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু এই ভিডিঅ'টো যদি কাৰোবাৰ উপকাৰ কৰিব বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰি জনাব। আৰু দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। নমস্কাৰ বন্ধুসকল, আজি মই ভিডিঅ'টোত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ইণ্টাৰগেটিভ কেনেদৰে কৰে বা ইণ্টাৰগেটিভ মানে কি এই বিষয়ে জনাব ওলাইছোঁ। তো ইয়াৰ আগতে মই প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ নিগেটিভ কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়ে মই ভিডিঅ' আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে মোৰ প্লে লিষ্টত গৈ পেলাই চাব পাৰিব। তো ইণ্টাৰগেটিভ মানে হৈছে কি প্ৰশ্নবোধক বাক্য, মানে প্ৰশ্ন। আমি যেনেকৈ ধৰি লওক প্ৰশ্ন সোধোঁ, তুমি ভাত খালানে, তোমাৰ ভালনে, এই ধৰণৰ, তোমাৰ নাম কি। তো ইণ্টাৰগেটিভ আপোনাৰ দুই প্ৰকাৰৰ হয়। এটা হৈছে চিম্পুল ইণ্টাৰগেটিভ, যাক সাধাৰণ প্ৰশ্ন বা সৰল প্ৰশ্ন বুলি কোৱা হয়, যাৰ উত্তৰটো আমি হয় বা নহয় বুলি দিব পাৰোঁ। যেনে ধৰি লওক তোমাৰ ভালনে, হয় মোৰ ভাল। ঠিক তেনেদৰে তোমাৰ দেউতা ঘৰত আছেনে, তেতিয়া উত্তৰ দিওঁতে হয় যদি আছে হয় আছে, যদি নাই নহয় নাই। আৰু এটা হৈছে আপোনাৰ WH ইণ্টাৰগেটিভ। WH ইণ্টাৰগেটিভটো হৈছে এনেকুৱা আপোনাৰ WHৰ যিখিনি ফেমিলি আছে, যেনেকৈ হু, হোৱাট, হুৱেৰ, এইখিনি। তো ইয়াৰ কিন্তু উত্তৰটো আমি হয় বা নহয় বুলি দিব নোৱাৰোঁ। যেনেকৈ ধৰি লওক হোৱাট ইজ ইয়'ৰ নেম, তোমাৰ নাম কি। ইয়াতে মই উত্তৰটো হয় বুলি দিব নোৱাৰোঁ, ইয়াতে মই মোৰ নামটো ক'ব লাগিব। ঠিক আছে। তো নেক্সট আহি গ'ল চিম্পুল ইণ্টাৰগেটিভ। ইয়াত যেনেকৈ ধৰি লওক এটা বাক্য লিখা আছে, আই গ' টু প্লে, মই খেলিবলৈ যাওঁ। নেক্সট আহিলে আই ৰিড বুক। নিগেটিভ যদি আমি কৰিব যাওঁ, ইয়াৰ আগতে মই কৰিছোঁ, আই ডু নট ৰিড বুক। তো চিম্পুল ইণ্টাৰগেটিভ কৰিবলৈ এটাই ফৰ্মুলা আছে, ইয়াৰ যিটো ডু আছে, ডুটো আমি আগলৈ লৈ আহিব লাগিব। যেনে ধৰি লওক ডু আই ৰিড বুক, মানে মই কিতাপ পঢ়োঁনে। নেক্সট আহি গ'ল হি প্লেজ ক্ৰিকেট। থাৰ্ড পাৰ্চন ছিংগুলাৰ কাৰণে ভাৰ্বৰ পাছত এছ লাগি আছে। তো হি ডাজ নট প্লে ক্ৰিকেট। ডাজ হি প্লে ক্ৰিকেট, সি ক্ৰিকেট খেলেনে। নেক্সট আহি গ'ল চি গ'জ টু স্কুল। চি ডাজ নট গ' টু স্কুল। ডাজ হি গ' টু স্কুল, তাই স্কুললৈ যায়নে। ঠিক তেনেদৰে উই ইট মিট, উই ডু নট ইট ৰাইচ। ডু ই ইট ৰাইচ, আমি ভাত খাওঁনে। নেক্সট আহি গ'ল হি ইজ গুড। হি ইজ নট গুড, সি ভাল নহয়। ইজ হি গুড, সি ভালনে। ঠিক তেনেদৰে চি ইজ বিউটিফুল। চি ইজ নট বিউটিফুল। ইজ চি বিউটিফুল, তাই ধুনীয়া হয়নে। তো ওপৰৰ বাক্যকেইটাত আপোনালোকে নিশ্চয় দেখিছে, ইয়াতে ৰিড এটা হৈছে মেইন ভাৰ্ব, মানে কাম বুজাইছে। প্লেচ, গ'জ, ইট, তো এইখিনি হৈছে আপোনাৰ সিহঁতি কাম বুজাই আছে। তো ইয়াত আমি নিগেটিভ কৰিবৰ কাৰণে ডুৰ সহায় লৈছোঁ, ডু নট। ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ হোৱাৰ কাৰণে ডুৰ পাছত যিটো মেইন ভাৰ্বৰ পাছত এছ লাগি আছিলে, ইয়াত এছ হৈ পেলাই যোগ হৈছে, ডাজ নট হৈছে। ঠিক তেনেদৰে আমি ডুটোক আমি আগলৈ লৈ আহিছোঁ, ডু আই ৰিড বুক, মই কিতাপ পঢ়োঁনে, বা ডাজ হি প্লে ক্ৰিকেট, সি ক্ৰিকেট খেলেনে। তো এইটো ফৰ্মুলাত আপোনাৰ চিম্পুল ইণ্টাৰগেটিভ কৰা হয়। তো নেক্সট আহিলে WH ইণ্টাৰগেটিভৰ বিষয়ে জানি লোৱা হওঁ। তো WH ফেমিলি বুলি কয়, যিটো হৈছে প্ৰথমতে হোৱাট মানে কি, হুৱেৰ মানে ক'ত, তাৰপিছত আহিলে হু মানে কোন, হোৱাই কিয়, হুৱেন কেতিয়া, হাউ কেনেকৈ, হুইচ কোনটো, হুচ কাৰ, হোম কাক। যেনেকৈ ধৰি লওক হোৱাট ইজ ইয়'ৰ নেম, মানে তোমাৰ নাম কি। এটা এটা চিম্পুল WHৰ প্ৰশ্ন হয়। নেক্সট আহিলে হুৱেৰ ডাজ হি লিভ। ইয়াত মই ফৰ্মুলাটো বুজাই দিছোঁ, হি লিভছ, সি বাস কৰে। ইয়াক নিগেটিভ কৰিবলৈ হ'লে হি ডাজ নট লিভ, আৰু ইয়াক ইণ্টাৰগেটিভ কৰিবলৈ হ'লে ডাজ হি লিভছ, মানে সি বাস কৰেনে। তো ইয়াত WH ফেমিলি যোগ হৈছে হুৱেৰ, সি ক'ত বাস কৰে। নেক্সট আহিলে হু আৰ ইউ, তুমি কোন হয়। হোৱাই ডাজ হি কাম হিয়েৰ, হি কামছ হিয়েৰ, সি ইয়ালৈ আহে। হি ইয়ালৈ নাহে, হি ডাজ নট কামছ হিয়েৰ। তো নেক্সট আহিব
হোৱাই ডাজ হি কাম হিয়াৰ মানে সি ইয়ালৈ কিয় আহে। When does he come? সি কেতিয়া আহে। How has he come? সি কেনেকৈ আহে। Which is your? ধৰি লওক মই ইয়াতে কিছুমান বস্তু মই ৰাখি দিছোঁ, ইয়াত মই সুধিছোঁ যে তোমাৰ কোনটো। Which is your? তোমাৰ কোনটো। Whose is the bike? মানে বাইকখন বা মটৰচাইকেলখন কাৰ। আৰু স্পেচিয়েলি আপোনাৰ হোম যিটো আছে ই আপোনাৰ পেচিভ ভইচত ইউজ হয়, কাক বুজা হয়। তো ইয়াৰ বিষয়ে আমি যেতিয়া পেচিভ ভইচৰ বিষয়ে যেতিয়া শিকিম তেতিয়া আমি গম পাম। তো আজিৰ ভিডিঅ'টো মোৰ ইমানেই। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।